Hi, hello, and welcome back to my YouTube channel Munin Blog or Prothom Developer. Swagatam janai bolok ভিডিওটো আৰম্ভ কৰো এতিয়া বাজিলে ৰাতিপুৱা 6টা মই মুখ হাত ধুই ফ্ৰেছ হৈ ললো তাৰ পিছত মই যাম এটা ধুনিয়া ঠাই লৈ ফুৰিব সো ক'ত গৈ আছো আপোনালোক পিছত কম প্ৰথমতে মই ৰেডি হইলো হেল্ল' বন্ধুসকল এতিয়া আহি গলো মই মটো ব্লগ হেল্ল' বন্ধুসকল মই এতিয়া পালো বেকিনৈ আৰু বেকিনৈ নপৰতে আছে গণেশ বাবাৰ মন্দিৰটো সো গণপতি বাপ্পা মোৰিয়া মংগল মূৰ্তি মোৰিয়া গণেশ বাবা কি জয় সো এতিয়া আমি বেকিনদীৰ ওপৰেৰে বেকিনদীৰ দলং ব্ৰিজৰ ওপৰেৰে গৈ আছো ক'ত গৈ আছো পিছত কম আপোনালোকক এইটো সাসপেন্স ৰাখিছো ৰাতিপুৱা বহুত ঠাণ্ডা একদম হাতত বহুত ঠাণ্ডা লাগি আছে তথাপিও মই গৈ আছো সো ক'ত গৈ আছো কি কথা আপোনালোকক পিছত কম ধুনিয়াকৈ ভিডিওটো স্কিপ নকৰাকে চাই থাকিব এতিয়া আৰু বৰপেটা ৰোডৰ সিমলাগুৰি আৰু মই যত গৈ আছো তাত হৈছে বহুত ঠাণ্ডা তো যাই পালেহে গম পাম কিমান ঠাণ্ডা কিমান কি ক'ত গৈ আছো আপোনালোকে স্কিপ নকৰাকৈ ভিডিওটো চাই থাকক তেতিয়াহে গম পাব ন বন্ধুসকল মই ক'ত গৈ আছো कटे तेरे संगे रे तेरी मेरी गल्लाएं होगी मशहूर करना कभी तू मैनू नजरों से दूर पीछे चलिए तेरे पीछे चलिए जानदा है दिल ये तो जान दिया तू तेरे बिना मैं ना रहूं मेरे बिना तू किथे चलिए तू हेलो বন্ধুসকল এতিয়া মই পাম আৰু হৰাইঘাট ব্ৰিজ তো 1 2 3 লেটস গো এতিয়া পাই গলো আমি হৰাইঘাট ব্ৰিজ আৰু সেই হৰাইঘাট ব্ৰিজৰ ওপৰেৰে আমি গৈ আছো ৰাতিপুৱা বহুত ঠাণ্ডা তথাপিও বাইক চলাই মজা লাগি আছে কাৰণ সূৰ্যৰ পোহৰ সূৰ্যৰ ৰ'দটো বঢ়িয়াকৈ পৰি আছে সো এতিয়া আমি ব্ৰিজৰ ওপৰেৰে গৈ আছো
বিচাৰি চবে মিলি শাৰী পাতি প্ৰাৰ্থনা সময়ত মনে মনে দিও হাঁহি অতীতে টেক্সি গাড়ী লৈ যাম শ্বিলঙত আয়ৈ দেহি তয়ো যাবি লগত শ্বিলঙৰে দীঘলীয়া একা বেকা বাট বন্ধুসকল মই কিন্তু টেক্সি গাড়ীত অহা নাই মই আহিছো বাইকেৰে আৰু ফাইনেলি আপোনালোকে গম পাইছে মই গানটো কি গান গাইছো শ্বিলঙৰে একা বেকা বাট চ' মই ফাইনেলি গৈ আছো শ্বিলং এতিয়া বাজিলে ৰাতিপুৱা 10টা চ' মই ৰাতিপুৱা এনে চাহ খাই আহিছিলো আৰু এতিয়া লাগিছে পেটত ভোক চ' ফাইনেলি এখন ধুনীয়া চাই ধাবা বিচাৰিলো তাতে আৰু খাব লাগিব কি খাওঁ আপোনালোকক দেখাই আছো চ' ফাইনেলি আমি পাই গলো এখন ধাবাখনতে আমি ফ্ৰেছ হৈ লৈ কেনে আৰু কি খাওঁ অৰ্ডাৰ দি আছো আমি অৰ্ডাৰ দিলো এতিয়া আমি চলে और पटोरे और ऑमलेट तो আপোনালোকক দেখাই আছো बहकी सभी जुबां है हम हैं हजारों में अब की कमी जरा है हर चीज खास है अब है जो है वो समा है तुम रह सकी तो रबा है अब है जो है वो समा है तुम रह सके ऐसी जीत अब चाहे जिंदगी ऐसी जीत अब चाहे जिंदगी है एक बात तो है दोस्तों कि असली मजा मंजिल का नहीं रास्तों का है শ্বিলঙৰ ৰাস্তাত কিন্তু বাইকখন চলাই মজা লাগি আছে কাৰণ এবাৰ যদি উঠি যাওঁ এবাৰ নামি যাব লাগে চ' এতিয়া পাহাৰ উঠি আছো নে নামি আছো মই ভালদৰে গমেই পোৱা নাই বাইক কিন্তু চলাই মজা লাগিছে আল্টিমেট একেবাৰে ধুনীয়া চ' বাইক চলাই এতিয়া পালো আমি উমিয়াম লেকৰ ভিউ পইণ্ট আৰু এই ভিউ পইণ্টতে আমি দুটামান ফটো উঠি লওঁ আৰু ৰিলছো বনাই লওঁ ফটো আৰু ভিডিঅ'বোৰ আপোনালোকে চাবলৈ পাব মোৰ ইনষ্টাগ্ৰামৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি থওঁ আপোনালোকে ফলো কৰি ল'ব তাত দেখা পাব ধুনীয়া ধুনীয়া ধামাকাদাৰ ৰিলছ থাকিবলে অকলে অকলে গুচি যাম দূৰণিলে তোমাকে নাপালে মানছো আজ মনকা कुरा सुन्छौ भने तिमी ton avis, m'appelle pas, viens-moi, je t'ai barré mais t'en veux encore. Anjoli la chuki lota fulone pahi
ফাইনেলি আমি অলপ পিছত পাম আৰু শ্বিলং পুলিচ বজাৰ চ' আমি হোটেল গৈ ৰুম ল'ব লাগিল ৰুম এতিয়ালৈকে লোৱা নাই চ' ফাইনেলি আমি আহি পাই গ'লো হোটেল ৰুম আৰু হোটেল ৰুমটো এতিয়া আপোনালোকক দেখাই লৈছোঁ কি ধুনীয়া হৈ আছে আৰু কালি আপোনালোকে দেখাম আপোনালোকে কেনেকুৱা হৈ থাকে ৰুমটো চ' আজিৰ ভিডিঅ'টো ইয়াতেই সমাপ্ত কৰিছোঁ আপোনালোকে চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব যিমান পাৰে ধন্যবাদ টিল দেন টাটা বাই বাই গুড নাইট